প্ৰদক্ষিণ কৰিবাৰম্বাৰ আজ্ঞা কলভিয়া কৰি লন্ত নমস্কাৰ। সেইখিনি আমাৰ দেহা পৰিহৰি পাৱে বৈকুণ্ঠক স্থান। ইহকালে মানে এই বৰ্তমান ধৰাধামত আমি থকা সময়ছোৱাক কৈছে ইহকাল, আৰু ইয়াৰ পৰা পাৰ হৈ যোৱা সময়ছোৱাক কয় পৰকাল। পৰলোক বুলি যে কোৱা যায়, কাৰণ যিহেতুকে দেহৰহে ভগন আছে। যিজন এই পুণ্যাত্মা বৰ্তমান আজি পাৰ হৈ যোৱা চতুৰ্থ দিৱস, এইজন কিন্তু পাৰ হৈ যদিও গ'ল, কেৱল এই দেহটোহে গৈছে। জানিয়া মোৰাৰি আনিলন্ত বলে পাৰে জাতক সুখ ভোগ কৰিবলৈ পায়। যদি কেনেবাকে এই মনুষ্যতে যদি কাই পোৱাৰ এই পোচাকযোৰৰ অবিহনে এই দেহটোতে আমি সমস্ত জনাই জানো যে বিষয়ী সম্বন্ধ সুখ সমস্ত যোনিতে পায়, হৰি সেৱা মনুষ্যত পৰে নাই। হৰিক ভজনা কৰিবৰ পৰা আৰু দ্বিতীয় এটা মাৰ্গত বা কায়ী দেশত নাই বুলি কৈছে। উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ ভিতৰত যি মনুষ্য তনু লাভ কৰি থকা, এই মনুষ্যহে কেৱল ঈশ্বৰৰ নাম গুঞ্জ কীৰ্তন কৰিব পাৰে, শ্ৰৱণ কৰিব পাৰে। আৰু সেইকাৰণে যে আমি